নমস্কাৰ। বহুত দিনৰ পিছত এখন নতুন ভিডিঅ' বনাবলৈ গৈছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু সকলোকে সৰ্বপ্ৰথমে মোৰ ফালৰ পৰা বিজয়া দশমীৰ প্ৰণাম জনাইছোঁ। যিসকল মোৰ ডাঙৰ আছে গোটেইকেইজনক প্ৰণাম জনাইছোঁ আৰু মোৰ সমনীয়া আৰু সৰুসকলক মোৰ ফালৰ পৰা বিজয়া দশমীৰ শুভেচ্ছা জনাইছোঁ, মৰম ভালপোৱা জনাইছোঁ। আশা কৰোঁ সকলোৰে দুৰ্গা পূজা ভালেই গৈছে, মোৰো ভালেই গৈছে। ষষ্ঠীৰ পৰা ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী গোটেইকেইজনে আনন্দৰ সৈতে দুৰ্গা পূজা পালন কৰিছোঁ, উপভোগ কৰিছোঁ আৰু যিমান পেণ্ডেলত যাব লাগে গৈছোঁ। পৰিয়ালৰ সৈতে দুৰ্গা পূজা ভালকৈ চাইছোঁ যিমান পাৰিছোঁ। মাজে মাজে বৰষুণে অলপ প্ৰব্লেম কৰিছিলে, তথাপিও বছৰত এবাৰ দুৰ্গা পূজা আহে, সেইখিনি আৰু আমি বৰষুণ মানিলে নহয়। গতিকে যিমান পাৰিছোঁ বৰষুণত তিতি বুৰি হ'লেও আমি দুৰ্গা পূজা চাইছোঁ। আৰু যোৱাকালি গৈছে আমাৰ দশমী, অৰ্থাৎ দেৱীৰ বিসৰ্জনৰ পালা গৈছে। আৰু যোৱাকালি মই এখন আছোঁ বিশেষ পেণ্ডেলত আছিলোঁ আমাৰ ওচৰৰ, সেই পেণ্ডেলখনত মই গৈছিলোঁ আৰু পেণ্ডেলত গোটেই দুপৰীয়াৰ পৰা ৰাতিলৈকে দেৱী মূৰ্তি বিসৰ্জনৰ পিছতে মই ঘৰত আহিছোঁ। মই দুৰ্গা পূজাত যিমানকেইটা পেণ্ডেলত গৈছোঁ গোটেইকেইটা পেণ্ডেলত মই অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কাৰণ গোটেইকেইজন মানুহে গোটেইকেইটা পেণ্ডেলত যাব নোৱাৰে, ময়ো যাব পৰা নাই। বেলেগৰ ভিডিঅ'বোৰ মই চাইছোঁ আৰু মই যিমানখিনি পাৰিছোঁ আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও চাব যিমানকেইটা পেণ্ডেলৰ বা দেৱীৰ মূৰ্তি যিমান পাৰিম মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু যিহেতু বছৰত এবাৰহে দুৰ্গা পূজা আৰু আপোনালোকে গোটেইকেইটা পেণ্ডেল চাব আৰু মোবাইলতে দেৱী মূৰ্তিৰ সেৱা জনাই দিব, যিহেতু অহা বছৰ আকৌ দুৰ্গা পূজা হ'ব। আৰু এটা কথা মই বিশেষকৈ কৈ দিওঁ, অহা বছৰ দুৰ্গা পূজা হ'ব অক্টোবৰৰ 20 তাৰিখে। 20, 21, 22, 23, 24 এই 20 তাৰিখৰ পৰা 24 তাৰিখলৈকে অহা বছৰ দুৰ্গা পূজা হ'ব। এই বছৰ যেনেকুৱা আছিলে অক্টোবৰৰ 1 তাৰিখে, অহা বছৰ দুৰ্গা পূজা অলপ পিছুৱাই যাব, অক্টোবৰৰ 20 তাৰিখে দুৰ্গা পূজা হ'ব। তো বছৰত এবাৰ আহে দুৰ্গা পূজা, তো ইমান দুখ কষ্ট কৰি লাভ নাই, মনত দুখ কৰি লাভ নাই। দেৱী মূৰ্তি মাৰ ঘৰত যাবই লাগিব, যেনেকুৱা নিয়ম চলি আহিছে মানিবই লাগিব, পালন কৰিবই লাগিব। ঠিক এনেকৈ আমিও আমাৰ কামত লাগিব। গতিকে যিকেইদিন আমি বন্ধ পাইছিলোঁ দুৰ্গা পূজাত, বন্ধত যিমান আনন্দ ফূৰ্তি কৰিব লাগে কৰিছোঁ। এতিয়া আকৌ চবেই নিজৰ নিজৰ কামত যাব লাগিব। দুৰ্গা পূজাত মই ভিডিঅ' বনোৱা নাই, কাৰণ চবেই নিজৰ নিজৰ কামত ব্যস্ত আছিলে, পুৰা ফেমিলিৰ লগত টাইম দিয়াত ব্যস্ত আছিলে, ময়ো নিজৰ ফেমিলিৰ লগত টাইম দিছোঁ। গতিকে দশমীৰ পিছত সকলোকে মই বিজয়া দশমীৰ শুভেচ্ছা জনাবলৈ এইটো ভিডিঅ' মই বনাইছোঁ। আৰু লগতে মই যিমানকেইটা পেণ্ডেলত গৈছোঁ এইকেইটা পেণ্ডেলৰ মই থুলমূল অলপ চলপ ভিডিঅ' এটা বনাইছোঁ, আপোনালোকে চাওক সেই পেণ্ডেলকেইটা। আৰু বহুত ধুনীয়া পেণ্ডেল হৈছে এইবাৰ হোজাইত, মোৰ ঘৰ হোজাইত বহুত ধুনীয়া ইউনিক পেণ্ডেল বনাইছে। কেইটামান পেণ্ডেল, বিশেষ পেণ্ডেল মই আপোনালোকক দেখাম, য'ত কেদাৰনাথৰ মন্দিৰৰ ঠিক কেদাৰনাথ মন্দিৰত নিয়মীয়াকৈ এনেকুৱাকৈ এখন পেণ্ডেল বনাইছে। এখন বনাইছে মহামৃত্যুঞ্জয় মন্দিৰৰ ঠিক এইটো চিষ্টেমত বনাইছে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' চাব আৰু যিমান পাৰে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিমান পাৰে মোক মৰম আৰু আশীৰ্বাদ দি থাকিব। আকৌ লাষ্টত সকলোকে বিজয়া দশমীৰ শুভেচ্ছা জনাইছোঁ, ডাঙৰসকলক প্ৰণাম জনাইছোঁ আৰু সমনীয়াসকলক শুভেচ্ছা জনাইছোঁ, প্ৰীতি ভালপোৱা মৰম জনাইছোঁ। কাইণ্ডলি সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু এতিয়া যিকেইটা পেণ্ডেলত মই গৈছিলোঁ সেইকেইটা পেণ্ডেল আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ, কাইণ্ডলি আপোনালোকে চাব। ইয়াৰ পৰা আপোনালোকে মা দুৰ্গাৰ পূজাৰ মাৰ মূৰ্তি আৰু পেণ্ডেলবোৰ চাব পাৰিব। কিছুমান ইউনিক পেণ্ডেল আপোনালোকে চাব। আৰু মা দুৰ্গাৰ পূজা বছৰেকত এবাৰে হয়। ঘৰত যিটো কিছুমানে চ'ত মাহত এটা পূজা কৰে বাসন্তী পূজা বুলি, কিন্তু বৰ্তমানৰ যিটো পূজা সেইটো হ'ল শৰৎ ঋতুৰ মা দুৰ্গাৰ পূজা। গতিকে যিসকলে জানে তেওঁলোকৰ কাৰণে বিশেষ একো নহয়, কিন্তু কিছু মানুহে নাজানে তাৰ কাৰণে কৈ আছোঁ। বাসন্তী পূজা বুলিও এটা দুৰ্গাৰ পূজা হয়, চ'ত মাহত হয়। আৰু ইয়াৰ পৰা আপোনালোকে পেণ্ডেলবোৰ চাব খুব ধুনীয়াকৈ। এইখন মহামৃত্যুঞ্জয় মন্দিৰৰ আকৃতিত পেণ্ডেল বনাইছিলে হোজাইত, ইয়াৰ পৰা আপোনালোকে চাব পাৰিব। আৰু মাৰ পূজা একচুৱেলি মেইন হ'ল যেনেকুৱা কইনা এগৰাকী ঘৰত আহিলে, ছোৱালী এগৰাকী বিয়াৰ পিছতে ঘৰত আহে, খুব ধুমধামেৰে তাইক আপ্যায়ন কৰা হয়। আৰু যিকেইদিন তাই ঘৰত থাকে
খুব উলহ মালহেৰে খুব আনন্দৰ সৈতে চবে থাকে আৰু যেতিয়া বিদায় দিয়া হয় চবে মিলি একেলগে তাইক বিদায় দিয়া হয়। সেই বিদায়ৰ ক্ষণটো একচুৱেলি খুব দুখ লগা সময়। তথাপিও যিটো নিয়ম সেইটো পালন কৰিবই লাগিব। আৰু ঠিক তেনেকৈ মা দুৰ্গাৰ ক্ষেত্ৰত একেই নিয়ম। মা দুৰ্গা বছৰেকত এটা টাইমত আহে। পৃথিৱীৰ সকলোৱে হিন্দু ধৰ্মৰ সকলোৱে একে নীতি নিয়ম মানি পূজা পালন কৰে আৰু দশমীৰ দিনা বিসৰ্জনত দেৱীৰ মূৰ্তি বিসৰ্জন দিয়া হয়। সেইখিনি নিয়ম আগৰ পৰা চবে পালন কৰি আহিছে, এতিয়াও আমি পালন কৰি আছোঁ। তথাপি সকলো বস্তু পাহৰি মা দুৰ্গাক আমি পূজা কৰোঁ, শেষত বিসৰ্জন দিয়া হয়। দুখ লগা বস্তু একো নাই, কিন্তু তথাপিও মনৰ ভিতৰৰ কথাখিনি আৰু চবে জানে। অহা বছৰ আকৌ দেৱী আহিব, আকৌ পূজা হ'ব, চবে জানে এইবোৰ বস্তু। খালি আপোনালোকে যিখিনি মই মাৰ প্ৰতিমূৰ্তি আৰু পেণ্ডেল যিবোৰ মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে দেখিব। আৰু শেষত ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যিমান পাৰে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু শেষত বিসৰ্জনলৈকে আপোনালোকে চাব পাৰিব। যিখন পেণ্ডেলত মই আছোঁ সেইখন পেণ্ডেলত বিসৰ্জনৰ শেষত মই ঘৰত আহিছিলোঁ, আপোনালোকে চাব। বিশেষ কিছুমান পেণ্ডেল আৰু যিকেইটাত মই গৈছিলোঁ সেইকেইটাৰ ফটো আৰু ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বিশেষ একো নহয়, খালি মা দুৰ্গাৰ পূজাৰ কিছুমান ছবি চাওক। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগে। ধন্যবাদ থাকিল, আপোনালোকে চাই থাকক আৰু উপভোগ কৰক। ইয়াত আপোনালোকে চাব পাৰিব কিমান ধুমধামেৰে চাওক মাৰ বিদায়ৰ পালা। চবে বিদায় দিবলৈ গৈ আছে বিসৰ্জন। বস্তুটো বহুত দুখ লগা, কিন্তু তথাপিও আনন্দৰ সৈতে ধুমধামেৰে মানুহে মা দুৰ্গাক বিদায় দিবলৈ গৈ আছে বিসৰ্জনৰ পালা। এতিয়া ঠিক এনেকৈ ছোৱালী বা নাৰীৰ ক্ষেত্ৰত এইটোৱে প্ৰযোজ্য হয়। বিয়াৰ পিছত আহে আকৌ ইয়াৰ পৰা মা দুৰ্গাৰ মূৰ্তি গাড়ীত উঠাই য'ত বিসৰ্জন দিয়া হৈছিলে তাত লৈ যোৱা হৈছিলে। খুব ধুমধামেৰে বহুত মানুহ হৈছিলে। ঢাক ঢোলৰ শব্দত বহুত ধুমধামেৰে আমি মা দুৰ্গাক বিসৰ্জন দিবলৈ লৈ গৈছোঁ। মনত দুখ আছে, তথাপিও বিসৰ্জন দিবই লাগিব। এইখিনি আপোনালোকে বিসৰ্জনৰ সম্পূৰ্ণ ভিডিঅ' চাব পাৰিব আৰু ভিডিঅ'টো চাওক আপোনালোকে। এটা কথা মনত ৰাখিব, অহা বছৰ 2023 চনত দুৰ্গা পূজা অক্টোবৰ মাহৰ 20 তাৰিখে আৰম্ভ হ'ব। 20, 21, 22, 23, 24 এইকেইটা দিন মনত ৰাখিব। আৰু অহাবাৰৰ অপেক্ষাত মা দুৰ্গাক বিদায় জনোৱা হ'ল।